ৰাইজ তথা সুধীবৃন্দ ৪১তম যোৰহাট দিৱসৰ অলেখ শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। শৈক্ষিক তথা সাংস্কৃতিক ৰাজধানী যোৰহাটখনি আমাৰ বাবে অতি মৰমৰ, অতি আৱেগৰ, অতি হেঁপাহৰ, কিয়নো আমাৰ সকলোৰে বাবে যোৰহাটখনি জুৰণিৰ ঠাই। স্বৰ্গদেউ গৌৰীনাথ সিংহই ১৭৯৪ খ্ৰীষ্টাব্দত আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰাৰ দিনৰে পৰা আমাৰ যোৰহাটখনি শিক্ষা, সাহিত্য আৰু সংস্কৃতিৰ মেঘমৰা ভাণ্ডাৰেৰে চহকী হৈ আছে, গৰিমামণ্ডিত হৈ আছে। য'ত আছে আমাৰ বহু কেইজন প্ৰাতস্মৰণীয় ব্যক্তিৰ অশেষ কষ্ট আৰু ঐকান্তিক বদান্যতা। শ্ৰদ্ধাৰ কৃষ্ণকান্ত সন্দিকৈ, জগন্নাথ বৰুৱা, দেৱীচৰণ বৰুৱা, বাহাদুৰ গাঁওবুঢ়া আদি এই ব্যক্তিসকলৰ অশেষ কষ্ট আৰু ত্যাগ আমাৰ প্ৰত্যেকজন যোৰহাটবাসী ৰাইজৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছে। সময়ৰ বলুকাত খোজ পেলাই গুচি যোৱা এই ব্যক্তিসকলৰ স্মৃতিসমূহ যুগমীয়া কৰাৰ দায়িত্ব আমাৰ, আপোনালোকৰ। বৰ্তমান সময় যান্ত্ৰিকতাৰ সময়, প্ৰতিযোগিতাৰ প্ৰকৃত জীৱনবোধ আমি কেনেবাকৈ পাহৰি গৈছোঁ নেকি? আমিনো কোন? কিন্তু এগৰাকী অন্যতম যোৰহতীয়া বিশিষ্ট ব্যক্তি চন্দ্ৰধৰ বৰুৱাদেৱৰ বিখ্যাত ধূলিকণাময় কবিতাটিৰ মাধ্যমেৰে আমি যেন আমাৰ জীৱনবোধৰ প্ৰকৃত সংজ্ঞা বিচাৰি পাওঁ। পুনৰবাৰ যোৰহাট দিৱসৰ অনেক শুভকামনা জ্ঞাপন কৰি আমাৰ যোৰহাটৰ অন্যতম শিক্ষানুষ্ঠান ক্ৰেচেণ্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা আপোনালোক সদৌতি যোৰহাটবাসী ৰাইজলৈ আমি আগবঢ়াইছোঁ মৰমৰ যোৰহাট শীৰ্ষক এই নৃত্যটি। আহকচোন আমি সকলোৱে উপভোগ কৰোঁ। ধন্যবাদ। স্মৃতি সামৰি গীত সাহেৰে জিলিকি আছে তোৰৈ পৰা, জিলিকি আছে তোৰৈ পৰা। Bye.
বাটে গলে খাবা বল বেটি মানুহ রেখা নিমাতিয়ে নামাতে নগয়ে কো জজিলেও ধৰিলেও তোকে চকুলো অকিলাৰে শুৱনি ফুলাৰে কাঠনি অকিলাৰে শুৱনি ফুলাৰে কাঠনি আহিবা দেখা আমি লগে ভাগে বাৰিষা আর ডুবিলৈ মানুহক জ্বলালেও বিনাশী চাকি ভদ্ৰ সভাঘৰ মইনা পৰিয়াল দৃষ্টিৰ উঠে ফুল বাজি দৃষ্টিৰ উঠে ফুল বাজি মসজিদ দেৱালত হাতাম দিয়া বিশ্বাসৰ সূতাৰে সম্প্ৰীতিৰ ভেটি নথকে নাভাগে কেতিয়াও নুঠেও তাত কেতিয়াও নুঠেও তাত জ্ঞানৰ নগৰী ভূমি জগত সহায় জানে মহাই ঢোলৰ চাপৰে আজিও গুজৰে বকুল মনৰ ফুল আজিও আজিও ফুল দেখো বাহাদুৰ গাঁও বুঢ়াৰ মাত বাহাদুৰ গাঁও বুঢ়াৰ মাত বুঢ়াবোৰে উতলাই জাতিটো ৰাখিছে আমাৰ মৰমৰ যোৰহাট আমাৰ মৰমৰ যোৰহাট উৰণীয়া বিবিয়াছে উৰিছে জাজি মুখৰ কনে মৰে মৰমতো ভোগৰে ভোগাবি পাবা দে বিচাৰি দিতা বৰৰ খুৱাকে মৰি ধাৰ মুখত কমলা দৈৰে তাবুত এৰুৱা বৰৈ সুন্তান লক্ষ্মীৰ ঝুমুৰাৰে তালকে যোৰহাট সাগৰৰ ভাৰ পুৱা গুৰি তুলি আনিম দে আদৰি ৰাখিম যোৰহাটৰে মা ৰাখিম যোৰহাটৰে মা সহানুভূতিৰে ভাবিব শুনে হয় তোমায়
তুমি শান্তি দুর্বল মানুষে জীবনের সুগান্ধি আর হয় তোমার সাহস তুমি শান্তি হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়া, সন্মানীয় তিতাবৰ সমষ্টিৰ বিধায়ক, সমাজকৰ্মী স্বৰূপকৰণ বৰা ডাঙৰীয়া, মিউনিচিপেল ডিপাৰ্টমেণ্টৰ ভাইচ চেয়াৰমেন ডক্টৰ ডাঙৰীয়া, প্ৰাক্তন যোৰহাট জিলা পৰিষদৰ ৰঞ্জিত কছাৰী, আমন্ত্ৰণ জনাইছোঁ বিজয় গুপ্তা, চাফাই কৰ্মচাৰী মৰিয়নি, তেওঁ এইখিনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ সিদ্ধান্ত অংকুৰ বৰুৱাক অনুৰোধ জনাইছোঁ। আমন্ত্ৰণ জনাইছোঁ পৰাগধৰ পাচনি এছিষ্টেণ্ট ছুপাৰভাইজাৰ যোৰহাট পৌৰসভা, তেখেতক এইখিনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবলৈ সৰপ্ৰাণ বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ধন্যবাদ। এতিয়া আমি আগবাঢ়িছোঁ শৈক্ষিক নগৰ যোৰহাটৰ এটি ভোলাকৰ স্বৰূপ শ্ৰী অনুৰাগ দলৈ সম্বৰ্ধনা অনুষ্ঠানলৈ। অনুৰাগ দলৈ হৈছে প্ৰাজ্ঞ একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ। তেখেতে 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 98.8% নম্বৰেৰে উত্তীৰ্ণ হৈছিল। এটা ডাঙৰ হাত চুপৰি তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া আমাৰ মাজত অনুৰাগ দলৈ, প্ৰাজ্ঞ একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুৰাগ দলৈ 98.8 নম্বৰে তেখেতে উত্তীৰ্ণ হৈছিল। তেখেতক এই সম্বৰ্ধনা জ্ঞাপন কৰিছে যোৰহাট বিধানসভা সমষ্টিৰ মুখ্য বিধায়ক তথা আজি সভাৰ মুখ্য অতিথি ডাঙৰীয়া এয়া অনুৰাগ দলৈ। গৰু আৰু গাহৰি দুইটাৰে প্ৰয়োজন বেলেগ বেলেগ, কিন্তু এওঁ দুইটা লগ লগাই কৰিছে আৰু সেইকাৰণে লাভজনক হ'ব। গৰুৰ পৰা কেতিয়াবা অলপ কম লাভ হ'লেও গাহৰিৰ পৰা বেছি হৈ থাকে নহয় কেতিয়াবা ৰাইট, সেইকাৰণে তেওঁ হাৰিছে। ভাল কথা দেই, মই এই কৰিবলৈ পাই বৰ ভাল পাইছোঁ আৰু তোমাৰ মংগল কামনা কৰিছোঁ। যদি কেতিয়াবা সৰু সৰু কিবা সুবিধা লাগে মোৰ লগত কথা পাতিব, মই তোমাক যি পাৰোঁ সহায় কৰিম দেই ভাইটি। যোৰহাট জিলাৰ প্ৰত্যেকটো শিক্ষা খণ্ডৰ পৰা একোখনিকৈ বিদ্যালয় আমি বাছনি কৰি উলিয়াইছোঁ। তেওঁলোককো আমি এখনি ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। ঢেকৰ পৰা শিক্ষক নৰ্থ ৱেষ্ট ব্লকৰ, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমি জিলা উন্নয়ন আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ। আমন্ত্ৰণ জনাইছোঁ চিন্তামণি মধ্যম হোলোঙাপাৰা গাঁও পঞ্চায়তৰ 11 নম্বৰ পূব লাহি গাঁও পঞ্চায়তৰ প্ৰতিনিধি আমাৰ মাজত উপবিষ্ট হৈছে। তেওঁলোকক আমি तव शुभ नामे जागे गाहे तव जय